গৈ থাকোঁতে পটকে বাটে পথে এন্ধাৰত জলকা জলকি ক'ৰবাত সাপ এটাকে দেখা পালে বা কিবা ৰছী এডালকে ভয় খালে জাপ মাৰি দিব, তাতো ক'ব ইছ ৰাম। ৰাম শব্দটো আহিবই। ভগৱন্তৰ বাহিৰে এই সংসাৰত জীৱ জগতক মুক্তি দিব পৰা কোনো দেৱতাৰে সাধ্য নাই। এক চুটকিভৰ সময়ো যদি আপুনি ঈশ্বৰৰ কথা শুনিছে, সেইখনহে মাত্ৰ আপোনাৰ মূল্যৱন্ত সময়। মহন্ত বংশত জন্ম হ'ল বুলি আমি যে মহন্ত হৈ পৰিম সেইটো নহয়। এইটো দেহাত কি মূল্য আছে, আমাৰ কি মান ইজ্জত আছে, কি মূল্য আছে? অস্থায়ী দেহা। এতিয়াই যদি আমাৰ মোৰ জীৱটো ওলাই যায়, সন্ধিয়া পৰলৈ গোন্ধ ওলাব। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকেও পাম, তোহাৰি চৰণ পৰে ন শতকোটি বাৰে কপৰো প্ৰণাম, বাৰে কপৰো প্ৰণাম। কৃষ্ণ হে ৰাম পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহাকন জানিয়ান কৰ্ম কৰি মৰু, কৈও কৃষ্ণ কথা সুত যেন মতে তৰু। ইহাতে সে আমাৰ মিলিল মহাভাগ, তুমি হেন মহন্ত্ৰক পাইলো ভাগ্যে লাগ। জাত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পকুনো তুল। পৰম শ্ৰদ্ধাৰ বৈকুণ্ঠ পাৰিষদ সদৃশ গুৰুমতী বাপ তথা মাতৃসৱ, এয়া আজি আমাৰ দ্বিতীয়টি ভিডিঅ' আৰম্ভ কৰিব ওলাইছোঁ। সেয়েহে আমি জয় জয়তে আপোনাৰ সবার চৰণত আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আৰু এতিয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ প্ৰথম স্কন্ধৰ খুব শৌনক সংবাদত উগ্ৰসভা সুতক এনেভাৱে গুৰুগাদী অধিষ্ঠিত কৰাৰ পাছত শৌনককে প্ৰমুখ্য কৰি 28 সহস্ৰ ঋষিয়ে কিছুমান বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে, অৰ্থাৎ জানিব বিচাৰিছে। যিসমূহ প্ৰশ্ন সমগ্ৰ জীৱ জগতৰ কল্যাণৰ হেতুকে, বিশেষকৈ মনুষ্যসকলৰ কল্যাণৰ হেতুকে এই ভাগৱতে উত্তৰ মাধ্যমেৰে আমাৰ মাজত প্ৰকাশ কৰিব। সেইখিনিয়ে হ'ল ভাগৱতৰ কথা। অৰ্থাৎ ভাগৱতৰ মূল লক্ষ্য আৰু উদ্দেশ্যটোৱে হ'ল সমস্ত জীৱ জগতৰ লগতে বিশেষকৈ মনুষ্য জাতি কল্যাণৰ কাৰণে ঊৰ্ধ্বগামী হেতুকে যিখিনি দিহা পৰামৰ্শ আগবঢ়াব, সেই প্ৰশ্নখিনি শৌনক মুনিয়ে শুকদেৱৰ ওচৰত উগ্ৰসভা সুতৰ ওচৰত প্ৰকাশ কৰিছে। আৰু এতিয়া সেইখিনিকে কৰিব যাতে ইয়াত কি বুলি কৈছে যে শৌনক মুনিয়ে কৰজোৰে প্ৰাৰ্থনা জনাই কৈছে যে, হে গুৰুবাপ, হয় আমি বিভিন্ন ঋষিমুনিসকলে বিভিন্ন কৰ্ম কৰি যজ্ঞ কৰি বিভিন্ন গোটেইখিনি প্ৰমাণ পালো, আৰু সেহান্তত আমি বুজিব পাৰিছো বা জানিব পাৰিছো যে এক প্ৰভু ভগৱন্তৰ অবিহনে, ভগৱন্তৰ বাহিৰে এই সংসাৰত জীৱ জগতক মুক্তি দিব পৰা কোনো দেৱতাৰে সাধ্য নাই। কেনেকৈ সাধ্য নাই, কিয় সাধ্য নাই? অন্য দেৱী দেৱতাসকলক আপুনি যদি পূজা সেৱা কৰে, পূজন কৰে, সেই দেৱী দেৱতাসকল যদি সন্তোষ হয়, আপোনাক খালি মাত্ৰ কিবা এটা ফল দিব, পুণ্য দিব। আৰু সেই পুণ্যসমূহ অস্থায়ী, এদিন নহয় এদিন সি নাশ হ'ব, নাইকিয়া হ'ব। কিন্তু একমাত্ৰ প্ৰভু ভগৱন্তৰ ওচৰতহে আছে 5 বিধ মুকুতি। যি নেকি মুকুতি, যাক নেকি কোৱা যায় শালুক্য, সাজুৰ্য, সাৰূপ্য, সমীপ,
লীন মুকুতি বা নিব্বাণ মুকুতি। এই 5বিধ মুকুতি এক প্ৰভু ভগৱন্ত দেৱকী নন্দন দেৱ কৃষ্ণৰ হাততহে আছে। বাকী অন্য কোনো দেৱতাৰ হাতত সেই 5বিধ মুকুতি নাই। অন্য ফল দিব পাৰিব, আপোনাক খন্তেকীয়া সৰ্বসুখ দিব পাৰিব, চিৰস্থায়ী নহয়। চিৰস্থায়ী সম্পদ পাব হ'লে আপুনি এক প্ৰভু ভগৱন্তৰ ওচৰত ভকতি কৰিব লাগিব। আৰু সেইখিনি কথাকেই সৌনক মুনিয়ে কৈছে যে সেই গুৰুবাব আমি জানিব পাৰিছোঁ, বাকী আমি যিমানে অন্য কৰ্ম কৰি যিমান কষ্ট পালোঁ, যিমান দুখ কষ্ট ভুগিব লগা হ'ল, এতিয়া বুজি পাইছোঁ একমাত্ৰ প্ৰভু ভগৱন্তৰ ওচৰতহে মূল সম্পদ বা মূল সম্পত্তিখিনি আছে। সেই ইয়াত কৈছে আমাক সুন্দৰভাৱে, তান মহা ভক্তি ইটো শ্ৰৱণ কীৰ্তন, ইহাক নজানি আন কৰ্ম কৰি মৰু, কৈও কৃষ্ণ কথা সুত যেন মতে তৰো। যে আপুনি আমাক প্ৰভু ভগৱন্ত ভকতি বিষয় বা কৃষ্ণ প্ৰভু ভগৱন্ত গুণানী কীৰ্তন কথাখিনি কওক, আমি যাতে তৰি যাব পাৰোঁ। এতিয়া হয়তো আপোনাৰ সবৰ মাজত বা আমাৰ মাজত প্ৰশ্ন আহিব পাৰে বা মনত সংশয় হ'ব, তৰি যাব পাৰোঁ তাৰমানে কি, সেইজন নমৰিব নেকি? প্ৰভুসকল, এই সংসাৰত জন্ম গ্ৰহণ কৰাৰ পাছত মৃত্যু অনিবাৰ্য। সকলোৱেই জন্মৰ লগত মৃত্যু সংলগ্ন হৈ আছে। পইচাটো ইপিঠি আৰু সিপিঠি। জন্ম হলে মৃত্যু অনিবাৰ্য, মৃত্যু হবই লাগিব। কিন্তু সেই মৰা আৰু তৰা, এতিয়া ইয়াত কি বুলি কৈছে? যেনমতে তৰু, অৰ্থাৎ তৰি যাব পাৰোঁ। আমাৰ এই পঞ্চভৌতিক দেহটো 5টা ভূতৰ সৈতে, 5টা পদাৰ্থৰ সৈতে গঠিত। স্থিতি, অপ, তেজ, মৃত, বম, অৰ্থাৎ মাটি, পানী, বায়ু, তাপ আৰু আকাশ। এই 5টা পদাৰ্থৰ সৈতে আমাৰ দেহটো গঠিত। গতিকে এই দেহটো যিমানসমূহ জীৱই ধাৰণ কৰিছে, অৰ্থাৎ গ্ৰহণ কৰিছে, পাইছে, সকলোৱে পঞ্চভৌতিক দেহটোত ত্যাগ কৰিবই লাগিব বা এসময় নহয় এসময়ত এৰিবই লাগিব। কোনোবা এদিন আগ, কোনোবা এদিন পাছ, মৃত্যু অনিবাৰ্য। কিন্তু যিটো নেকি তৰা বুলি কৈছে, তৰিছে কোনে? যেনেকৈ এতিয়া পৰীক্ষিত যায়, দ্বাদশ ভাগৱত শ্ৰৱণ কৰাৰ পাছত সমস্ত জগতৰ সন্মুখত পঞ্চভৌতিক দেহটো ত্যাগ কৰি এৰি বৈকুণ্ঠ সম্পদ চতুৰ্ভুজ ৰূপ ধাৰণ কৰি দিব্য ৰথত উঠি বৈকুণ্ঠলৈ গমন কৰিছিল। সমস্ত জগতেই স্বচকুৰে দৰ্শন কৰিছিল। আৰু ভীষ্ম পিতামহ, অজামিল বা এইসকল ভকতে, যিসকলে নেকি ভগৱন্তৰ ভকতি কৰিছে, ভগৱন্তৰ সম্পদ পাবৰ কাৰণে সক্ষম হৈছে, সেইসকলে সুন্দৰভাৱে এই দুৰ্লভ সম্পদ, তাকেই কৈছে দুৰ্লভ সম্পদ, দেৱৰো দুৰ্লভ, অৰ্থাৎ দেৱতাসকলেও মুকুতি পাবৰ কাৰণে সবখনতে প্ৰভু ভগৱন্তক তুতি মিনতি কৰি আছে। সেইটো সম্পদ, যিটো সম্পদ নেকি সেইটো সম্পদ পালে তেতিয়া সেইটো কি বুলি কয়? তৰা বুলি কয়। আৰু আমিবিলাক কি হ'ব? পুনৰ আকৌ জন্ম ল'ব লাগিব। গতিকে আমিবিলাক যদি আমাৰ দেহ এৰো, তাক মৃত্যু বুলি কয়, মৰা বুলি কয়। আৰু যিসকলে পুনৰ আকৌ জন্ম মৃত্যু যন্ত্ৰণা ভুগিব লগা নহয়, অৰ্থাৎ চিৰস্থায়ী সম্পদটো গ্ৰহণ কৰিব, বৈকুণ্ঠ সম্পদ, সেইসকলক তৰা বুলি কয়। গতিকে এতিয়া সৌনক মুনিয়ে কৈছে যে আপুনি আমাক কৃষ্ণৰ কথা শুনোৱাওক, আমি যাতে তৰি যাব পাৰোঁ। তাৰমানে ইয়াতে কি বুজাইছে? আমাক ক'ব বিচাৰিছে বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে কি বুলি কৈছে? আহক প্ৰভু ভগৱন্ত গুণানুকীৰ্তন শ্ৰৱণ কৰক, কীৰ্তন কৰক, সেই দুৰ্লভ সম্পদ, অৰ্থাৎ যিটো নেকি তৰি যাব পাৰিব, আপুনি আকৌ যন্ত্ৰণা ভুগিব লগা নহয়। তাৰপিছতে আমাক ইয়াত কৈছে সুন্দৰভাৱে যে আমি বৰ ভাগ্য বলতহে আপোনাৰ দৰে এজন মহামহন্ত, কি বুলি কৈছে? মহন্ত বুলি কৈছে, মহৎ যুগ অন্তৰ। খালি মাত্ৰ আমাৰ যিসকল নেকি ধৰক বংশগত জন্মগ্ৰহণ কৰিলো বুলি আমি মহন্ত বংশত জন্ম হল বুলি আমি যে মহন্ত হৈ পৰিম, সেইটো নহয়। মহৎ যুগ অন্তৰ, অৰ্থাৎ এখন শুদ্ধ সত্য, অৰ্থাৎ ভগৱন্ত প্ৰভু ভকতৰ 4 ভূষণ, সেই ভূষণ ধাৰণ কৰা জন হ'ব লাগিব। সেই 4 ভূষণ তাৰমানে অলংকাৰ। সেই অলংকাৰ ধাৰণ কৰা জন কি কি অলংকাৰ? সেই 4টা ভূষণ, 4 অলংকাৰ: সত্য, শৌচ, ক্ষমা, দয়া। এই 4 অলংকাৰ ধাৰণ কৰা জনকহে কয় মহন্ত, অৰ্থাৎ মহৎ যুগ অন্ত, মহৎ অন্তৰ মালিক।
সেইজনক কৈছে মহন্ত আৰু সেই সুখ উগ্ৰসভা সুদ সেই অন্তৰ বা সেই মনৰ মালিক গতিকে তেওঁক মহন্ত বুলি কৈছে আমি অকমান আগত কৈ গৈছিলোঁ যে অপবিত্ৰ সুদ বুলি কৈছিলোঁ অপবিত্ৰ সুদ হলেও কিন্তু তেওঁ শুদ্ধ অন্তৰ মালিক হোৱা হেতুকে তেওঁ কি কৈছে মহন্ত উপাধি পাইছে বা মহন্ত হবৰ কাৰণে তেওঁ সক্ষম হৈছে মহন্ত বুলি অন্য সকলে তেওঁক সম্বোধন কৰিছে ইয়াতে আমাক সুন্দৰভাৱে কৈছে সুন্দৰভাৱে দেখুৱাইছে যে যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰ অল্প কোনো হৈ তোল স্বৰ্গ সুখ বিভিন্ন ধৰণৰ আছে সেয়ান্তৰ মুকুতিও সেই স্বৰ্গ সুখেই কিন্তু বৈকুণ্ঠ সুখ সপ্ত বৈকুণ্ঠ সুখ মুকুতি পাঁচবিধ মুকুতি যাক আমি কৈছিলো যে জন্ম মৃত্যু যন্ত্ৰণা আৰু ভুগিব লগা নহয় বা ঈশ্বৰৰ সাক্ষাৎ ঈশ্বৰৰ লগত বাস কৰিবৰ কাৰণে সুবিধা পায় সেই মুকুতি সুখকো প্ৰকৃত ভকতে মুকুতি সুখতকৈও প্ৰকৃত ভকতৰ সংগতি পোৱাৰ লগে লগে বা ভকতৰ সংগ মুকুতি সুখতকৈও দুৰ্লভ বুলি কৈছে অৰ্থাৎ সেই তেনেকুৱা মহৎ অন্তৰ অৰ্থাৎ উগ্ৰসভা সুতৰ সংগতি যে সৌনককে প্ৰমুখ কৰি 28 ঋষিয়ে যে পালে তেওঁলোকে কৈছে যে মুকুতি সুখতকৈও ভকতৰ সংগ শ্ৰেষ্ঠ এতিয়া সেই প্ৰভুসকল এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত প্ৰভু ভগৱন্ত বাণীময় মূৰ্তি বুলি কোৱা যায় কিয় কোৱা যায় আমাক এজনা মহৎ লোকে আমাক লিখিছে প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয় তৃতীয় চতুৰ্থে যাৰ হৈ উৰুদয় নাভি দেখে পঞ্চমে ষষ্ঠকে বক্ষস্থল সপ্তমে অষ্টমে কৰ কমল যুগল কণ্ঠ দেখে নৱমে দশমে যাৰ তুণ্ড একাদশে ললাট দ্বাদশে ভৈলা মুণ্ড হেন ভাগৱতৰ মোৰ অতি মনোহৰ তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ অৰ্থাৎ প্ৰভু ভগৱন্তৰ সাক্ষাৎ বাণীময় মূৰ্তি আৰু এই প্ৰভু ভগৱন্তৰ সাক্ষাৎ বাণীময় মূৰ্তিৰ সৈতে আপোনাৰ খবৰ দৰে মহামহন্ত সকলৰ সংগতি পোৱাৰ লগে লগে ইয়াতে কৈছে যে ইহাক নজানি আন কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা ইয়াতে কৈছে আমাক যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰ অল্প কোনো হৈ তোল অৰ্থাৎ যিমান আপুনি ধন নঘটক যি নকৰক যি নহলে আপুনি ভকতৰ সংগত গৈ বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত শ্ৰৱণ কৰাত কৈ মূল্যৱন্ত বস্তু এই সংসাৰত আৰু নাই বুলি আমাক প্ৰকাশ কৰিছে আহক তাৰপিছতনো বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে পিছৰ পৰ্যন্ত আমাক কি বুলি কৈছে আমি জানিবৰ কাৰণে আগবাঢ়ো কৃষ্ণ হে ৰাম আকাশে সঞ্চৰে ৰবি ৰথ যে বায়ু সূৰ্যৰ লগত হৰে জগত আয়ু একখন মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আওৰ যি বন যায় বিথা কৃষ্ণ প্ৰভুসকল কি সুন্দৰ গুৰুত্বপূৰ্ণ বাৰ্তা আমালৈ প্ৰেৰণ কৰিছে প্ৰভু ভগৱন্তই বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ জৰিয়তে ইয়াত কৈছে যে সূৰ্যটো ৰাতিপুৱা উদয় হৈছে সন্ধিয়া মাৰ গৈছে ঠিক তেনেকৈ কালিলৈ আকৌ সূৰ্যটো উদয় হব সন্ধিয়া মাৰ যাব এনেকৈ এদিন দুদিনকৈ যিমান সূৰ্যটোৱে আকাশেদি গৈ সন্ধিয়া মাৰ গৈছে তেনেভাৱে তিমান কমান্দে আমাৰ পৰমায়ু হৰণ কৰি নি আছে অৰ্থাৎ আমি মৃত্যু মুখলৈ আগুৱাই গৈ আছো এডুব এডুবকৈ প্ৰত্যেক দিনাখনেই আমাৰ এতিয়া আজি যদি উদাহৰণ হিচাপে জীয়াই থাকিবলৈ আৰু 10 বছৰ আছে আজি দিনটো যোৱাৰ লগে লগে 9 বছৰ 11 মাহ 29 দিনে থাকিব এদিন গ'ল কাইলৈ এদিন যাব পৰহিলৈ এদিন যাব তেনেকৈ কওঁতে এদিন গৈ মৃত্যু মুখত পৰিব মৃত্যু হৈ যায় হয় তাকে কৈছে যে
আকাশে সঞ্চলে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগতে হৰে জগতৰ আয়ু জগতৰ লগতে আমিও জগতখনতো আয়ু হৰণ হৈছেই আমাৰো গৈছে আমিও মৃত্যু মুখলৈ আগুৱাই গৈ আছো গতিকে সেয়েহে কৈছে যে এক চুটকিভৰ সময়ো যদি আপুনি ঈশ্বৰৰ কথা শুনিছে সেইকণহে মাত্ৰ আপোনাৰ মূল্যৱন্ত সময় সেইকণহে আপোনাৰ সময় সদগতি লাগিব বা সেইকণ সময়হে সেহান্তত যমলোকত পৰলোকত হিচাপ হ'ব যমৰজা কেৰাণীটোৰ নাম চিত্ৰগুপ্ত সেই চিত্ৰগুপ্তে এনেকুৱা ঘূৰণীয়া চশমা লৈ পেলাই এনেকুৱা ডাঙৰ বহী চাই আছে শুকুৰামে কি কৰিছে শুকুৰামে কিমান পাপ কৰিছে শুকুৰামে কিমান পুণ্য কৰিছে লিখি গৈ আছে সেহান্তত কোনদিনাখন বিচাৰ হ'বগৈ যিদিনাখন নেকি পঞ্চৱতীক দেহটো এৰি যমদূত তিনিটা আছে কালফুৰা সফুৰা বেংকামুৰা এই তিনিটাই যেতিয়া নেকি বান্ধি কুন্ধি আমাক সেই যমৰজাৰ ওচৰত দিবগৈ তেতিয়া চিত্ৰগুপ্তই একদম পঢ়ি দিব শুকুৰামে ইমান পাপ কৰিছে এইটো কৰিছে সেইটো কৰিছে ধৰ ইয়াক জুই লগাই পেলাই শৰীৰত মানে শুকান বন সেই লগাই জুই লগাই দিয়ে এনেকুৱা পাপ নিৰ্ধাৰণ কৰিব যমৰজাই হয় তাকে কৈছে ইয়াত কৈছে যে সুন্দৰভাৱে যে একখনৰ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আৱৰ জীৱন যায় বৃথা অৰ্থাৎ ভগৱন্ত গুণানুকীৰ্তন কীৰ্তন শ্ৰৱণ কৰা অবিহনে আমি যিমান কৰ্ম কৰিলো সকলোবিলাক বিফল হে ৰাম কৃষ্ণ তয়ৰ প্ৰিয়াই আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰয় মিত্ৰ শ্ৰৱণ মাত্ৰকে যেন হওঁ কীত গোবিন্দ কৃষ্ণ প্ৰভুসকল সুন্দৰকৈ আমাক ভাগৱতে কৈছে হে প্ৰভুসকল হয় আমি কৃষ্ণ প্ৰভু ভগৱন্তক অৰ্পণ কৰিয়ে সকলো কৰ্ম কৰো তাতো কিন্তু বহুত বিঘিনি আছে অপায় অমংগল অকৰ্ম হ'ব পাৰে কেনেকৈ হয় এতিয়া এই সংসাৰত এনে এজন মানুহ নাই যিজনে নেকি ভগৱন্তৰ নাম নলয় সকলোৱে ভগৱন্তৰ নামেই লয় কেতিয়াবা গৈ থাকোঁতে পটকে বাটে পথে এন্ধাৰত জলকা জলকি ক'ৰবাত সাপ এটাকে দেখা পালে বা কিবা ৰছী এডালকে ভয় খালে জাপ মাৰি দিব তাতো ক'ব ইছৰাম ৰাম শব্দটো আহিবই ইছৰাম কলৈ গ'লগৈ শব্দটো ইছৰাম ইছ মানে কি বেয়া শব্দ হ'ল নে নাই বাৰু লেতেৰা শব্দ ঘৃণনীয় শব্দ গতিকে ইছ ৰাম তাৰমানে লেতেৰা জেগাত প্ৰয়োগ কৰিছে বা তেওঁ প্ৰকৃততে সুস্থ শৰীৰৰ সৈতে অন্তঃকৰণৰ সৈতে ভগৱন্তৰ নাম লোৱা নাই গতিকে ইয়াত কৈছে যে কৃষ্ণক অৰ্পণ কৰি আমি কৰ্মসমূহ কৰোঁ তাতো নানা বিঘ্নি আছে অৰ্থাৎ আপুনি ঈশ্বৰৰ নাম ল'লেও হয়তো মুকুতি নাপাবও পাৰে বা ভকতি নহ'বও পাৰে বা ঈশ্বৰ সন্তোষ নহ'বও পাৰে ইয়াত বহুত তাৎপৰ্য আছে গতিকে এইসমূহৰ পৰা এইসমূহ অন্তঃকৰণৰ পৰা এইসমূহ মনৰ পৰা দূৰ কৰিব হ'লে একমাত্ৰ ভকতৰ সংগহে সৎসংগ আচৰণ কৰিব লাগিব বা ভকতৰ মাজত গৈ ভকতৰ সংগত গৈ বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত পাঠ আৰু শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব তাৰ বাহিৰে এই সংসাৰত আমাৰ পঞ্চৱতী জ্ঞাত মহাপাপী দেহা সেই প্ৰভুসকল এইটো দেহাত কি মূল্য আছে আমাৰ কি মান ইজ্জত আছে কি মূল্য আছে অস্থায়ী দেহা এতিয়াই যদি আমাৰ মোৰ জীৱটো ওলাই যায় সন্ধিয়া পৰলৈ গোন্ধ ওলাব এনেকৈ আমাৰ এইটো দেহা মূল্য গতিকে এই দেহাটো পবিত্ৰ কৰিবলৈ হ'লে একমাত্ৰ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনেহে পবিত্ৰ কৰিব পাৰিব অন্যথা কোনো প্ৰকাৰে কোনো ঔষধ নাই কোনো বেজি নাই ইনজেকশ্যন নাই কোনো ব্যৱস্থা নাই কোনো মন্ত্ৰ তন্ত্ৰ একো নাই ইয়াক পবিত্ৰ কৰিবলৈ হ'লে ইয়াক শুদ্ধ কৰিবলৈ হ'লে একমাত্ৰ ভগৱন্তৰ গুণানুকীৰ্তন তাকে কৈছে ইয়াত এতেকে পিয়ায়ু কৃষ্ণ চৰিত্ৰৰ অমৃত
শ্ৰৱণ মাত্ৰকে যেন হওঁ কীট কি বুলি কৈছে সনক মুনি 28 সহস্ৰ ঋষি প্ৰমুখ্য কৰি সনক মুনিয়ে সূতৰ ওচৰত অনুৰোধ কৰিছে যে হে প্ৰভু সেয়ে আমি সমস্তখিনি জানিলো ইয়াৰ কোনো ঔষধ নাই ইয়াৰ কোনো ব্যৱস্থা নাই গতিকে আপুনি আমাক প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কৰক যাতে শ্ৰৱণ কৰাৰ লগে লগে আমি যাতে কৃতাৰ্থ হ'ব পাৰো ধন্য হ'ব পাৰো এতিয়া সেইটোৱে হ'ল কথা কেনেকৈ ধন্য হ'ব প্ৰভুসকল আমাক ঘোষাত কৈছে মাধৱ পুৰুষে সুন্দৰভাৱে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ উদাহৰণ দিছে যেহেন শৰত কালে নদীৰ যতে কমল স্বভাৱতে নিৰ্মল যেনেকৈ এতিয়া আষাৰ শাওণমহীয়া যেতিয়া নদ নদীবিলাক ফেনে ফুটুকাই বাঢ়ি আহে পানী কিমান ঘোলা 5 ইঞ্চি 6 ইঞ্চি তললৈকো আপুনি একো দেখা নাপায় কিন্তু এতিয়া শৰৎকাল অহালৈকে ক্ৰমান্বয়ে নদীবিলাকৰ পানীবিলাক কি হৈছে ফটফটীয়া হৈছে চাফা হৈছে এতিয়া 10 হাত তললৈকো দেখা পোৱা যায় ঠিক তেনেকৈ ভগৱন্তৰ গুণানুকীৰ্তন ভগৱন্তৰ নাম যশ কীৰ্তনে আমাৰ কাণৰ বিন্ধাইদি প্ৰৱেশ কৰি আমাৰ অন্তৰাত্মাত যিমানবিলাক বেয়া স্বভাৱ চৰিত্ৰ মলিয়ন ভাৱ ভংগিমা আছে সেইবিলাক একমাত্ৰ ভগৱন্তৰ গুণানুকীৰ্তনেহে চাফা কৰিব অন্যথা কোনো উপায় নাই আমি আমাৰ শৰীৰত ওপৰটো লেতেৰা হলে আমি চাফ চাবোন তেল মানে বিভিন্ন ধৰণৰ চেম্পু টেম্পু দি চাফা কৰোঁ কিন্তু অন্তৰ ভিতৰত কেনেকৈ চাফা কৰিব অন্তৰ ভিতৰখন চাফা কৰা বা মনটো চাফা কৰা এটাই মাত্ৰ ব্যৱস্থা আছে সেইটোৱে হ'ল ভগৱন্তৰ নাম গতিকে ইয়াত কৈছে সনক মুনিয়ে অনুৰোধ কৰিছে যে হে গুৰুবা আপুনি আমাক এনেকুৱা এটা বস্তু দিয়ক এনেকুৱা এটা মেডিচিন ঔষধ দিয়ক যিটো ঔষধৰ দ্বাৰা নেকি আমাক গোটেই অন্তৰাত্মা যাতে কৃতাৰ্থ হ'ব পাৰে অন্তৰাত্মা যাতে শুদ্ধ হয় আৰু অন্তৰাত্মা শুদ্ধ হলেহে আমি কৃতাৰ্থ হ'ম কৃতাৰ্থ হোৱা কোনটোক কয় ভগৱন্তৰ পৰা কৃপা প্ৰাপ্ত হোৱাটোক কয় সেইটো ঔষধ কেনেকুৱা কিয় সেইটো বুলি কৈছে তাত কৈছে যেনেকৈ এতিয়া ব্ৰহ্ম বাক্য আমাৰ মুখৰ পৰা ভগৱন্তৰ গুণানুকীৰ্তন প্ৰকাশ পাইছে আৰু প্ৰকাশ পোৱা ইয়াত আপোনাৰ ওচৰলৈ যোৱা বা ইয়াত কোনো ৰং ৰূপ কালাৰ আকাৰ একো নাই কিন্তু তৎসত্বেও গৈ কাণৰ বিন্ধাইদি আমাৰ অন্তৰত প্ৰৱেশ কৰিছে অৰ্থাৎ শুনিছো ঈশ্বৰৰ নাম যে লৈ আছে বা পুথি যে পঢ়ি আছে সেইটোৱে হ'ল ব্ৰহ্ম ৰূপী প্ৰভু ভগৱন্তৰ ব্ৰহ্ম ৰূপ তাকে কৈছে ব্ৰহ্ম বাক্য আৰু সেই বাক্যইহে বাকী যিমানে আমি কিবা কিবি ধাৰণ নকৰিলো গা পা নুধুলো বিভিন্ন ধৰণৰ অলংকাৰ ফুল পুষ্প ধাৰণ নকৰিলো বিভিন্ন ধৰণৰ মালা ধাৰণ নকৰিলো যেতিয়ালৈকে ভগৱন্তৰ নাম অন্তৰত প্ৰৱেশ নকৰে আমাক সেই মালাই পুষ্পই বা অন্য মৃতিকা কিবা কিবি ৰং ৰূপেৰে দেশ পোছাকে আমাক কেতিয়াও পবিত্ৰ কৰিব নোৱাৰে গতিকে ইয়াত কৈছে যে আপুনি আমাক ঈশ্বৰৰ কথা শুনোৱাওক ঈশ্বৰৰ কথা শুনিলেহে আমি কৃতকৃত হ'ব কিয় সেইসকল ঋষি মুনিয়ে সনককে প্ৰমুখ্য কৰি 28 সহস্ৰ ঋষিয়ে কিবা কিবি ফুল পুষ্প ধাৰণ কৰা নাই নেকি বাৰু কিবা কিবি মানে মালা কিবা কিবি ধাৰণ কৰা নাই নেকি সেই মালাই পবিত্ৰ কৰিব নোৱাৰে নেকি তেওঁলোকক তাৰমানে ইয়াৰ দ্বাৰে বুজাইছে আমাক যে সেইসমূহে কেতিয়াও পবিত্ৰ নকৰে একমাত্ৰ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনেহে পবিত্ৰ কৰে এতিয়া সেই প্ৰভুসকল আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি ভিডিঅ'টি ইমানতে বিৰাম দিব লাগিব আৰু আপোনাৰ খবৰ পৰা আমি বিদায় লোৱাৰ আগতে আমাৰ সহযোগী শংকৰজিৎ বৰাৰ লগতে আমি মহাপাপী আপোনাৰ খবৰ চৰণত ৰাখে আমাৰ হৈ যোৱা ভুল ত্ৰুটিৰ মাজত মাৰ্জনা বিচাৰি আপোনাৰ খবৰ সবাৰ চৰণত আমি সেৱা ধৰি আজি ভিডিঅ'টি ইমানতে আমি সামৰণি মাৰিছো কৃষ্ণ কৃষ্ণ কৃষ্ণ